এজন যুৱক ৰুবেল চন্দ্ৰংহা তেখেতক মানে বোকাঘাট পৰা আহি থাকোঁতে অচিনাকি দুষ্কৃতিকাৰীয়ে এটা গাড়ীৰ ভিতৰত মানে কিবা চুৰিয়াই পেলাই তেখেতক হত্যা কৰিলে। গতিকে আমি APSLC চেণ্ট্ৰেল কমিটি ইউথ উইঙৰ পৰা আমি নিন্দা কৰিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ যে যাতে এনেকুৱা ঘটনাটো ঘটিব নালাগিছিলে। দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো ঘটি গ'ল। গতিকে আমি বহুত বেদনাদায়ক হৈছোঁ আমি APSLC দলৰ পৰা যে এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যে কাৰ্বি আংলং ST মৰ্চা যিসকলে কৰ্মকৰ্তা আছে সেইসকল ক'ত আজি নিমাত? তেখেতে কোনোবা দুষ্কৃতিকাৰী আহি পেলাই তেখেতক মৰ্মান্তিকভাৱে হত্যা কৰিলে। আজি কি পৰিৱেশ সৃষ্টি হৈছে কাৰ্বি আংলঙত? কাৰ কাৰণে তেখেতে থিয় হৈছে নহ'লে? ST মৰ্চা যিসকলত কৰ্মকৰ্তাসকলে আজিৰ দিনত কিয় নিমাত? এইটোৱে ডাঙৰ প্ৰশ্ন। আজি মাত মাতিব লাগিছিলে। যদি ST মৰ্চা কি বস্তু আজিলৈকে সিহঁতৰ নিজৰ কিবা পদবীটো কিবা গম পোৱা নাই নেকি? কাৰ কাৰণে তেখেতসকলে খাৰা হৈছে? আজি কিয় নিমাত? যে জনজাতিৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে আহিছে না মানুহ মাৰিবৰ কাৰণে তেখেতসকলে সেই পদবীটো লৈছে? সেই দায়িত্বটো কিয় পালন নকৰিলে? সেইটোৱে প্ৰশ্ন আমাৰ। আমি বহুত দুখ পাইছোঁ যে এনেকুৱা ধৰণৰ যদি কাৰোবাক আমাৰ জনজাতিসকলক কোনোবাত আহি পেলাই অচিনাকি মানুহ দুষ্কৃতিকাৰী কাণ্ড যদি কৰি থাকে আমি মৰি থাকিম নেকি? কাৰ্বি আংলঙত মানে খনে মৰি থাকিম নেকি? সেইটোৱে কোনোবা আহি পেলাই আকৌ ইয়াত মানুহ আহি পেলাই অচিনাকি মানুহ এনেকৈ মৰাই থাকিব নেকি? আজি কাৰ কাৰণে কাম কৰিছে নহ'লে ST মৰ্চা কাৰ কাৰণে কাম কৰিছে? সেইটোৱে আজিলৈকে সেই দাবীটো কৰিব লাগিছিলে, প্ৰতিবাদ কৰিব লাগিছিলে। আজি কিয় নিমাত? আজি কিয় খোজ নিদিলে? আজি খোজ দিব লাগিছিলে। আৰু একটা কথা যে বৰ্তমান যে ঘিৰণিত যে বিজয়ৰ কিতাপ সেই ঘটনাটো ঘটিলে যে 11জন মানুহক যে বেয়াকৈ মাৰিলে। আজি পুৰা ব্লাডিং কৰিছে, ৰক্তদাব হিচাপে এনেকৈ মাৰিছে। কিন্তু বহিৰাগত আহি পৰা সেই ঘটনালৈ তেখেতে কিয় নিমাত নাহে? কিয় খোজ নিদিলে? তাতো তেখেত নিজৰ পেটৰ কাৰণে লালচ কাৰণে কাম কৰিছে নেকি? নহ'লে পইচা লালচ কাৰণে কাম কৰিছে নেকি? যে কোনোবা বিজেপি দল আহি পেলাই যে আমাক সেইটো কিবা বাধা দিলে আমি কিবা টপলা নাপাব, সেইটোৱে বিচাৰিছে নেকি? সেই কাৰ্যটোলৈ আগবাঢ়িছে নেকি? তেখেতে কিয় নকৰিলে? সেইটোৱে আমি দুখ পাইছোঁ। আজি APSLC দলটো আমি যোনে হওক, যোন ব্যক্তি হওক, কাৰ্বি আংলং যিটো কিবা এটা ঘটনা ঘটিলে আমি তাত খোজ দিবলৈ আমি সাজু হৈছোঁ। 100% আমি খোজ দিম। এইটো আমাৰ বৰ্তমান সেইটো কি কয় আমাৰ দাবী। সেইটোৱে যোনে হওক আমাৰ জনজাতিসকলক সুৰক্ষিত কৰিবলৈ আমি আগবাঢ়িম। ভৱিষ্যতলৈকে এইটো আমি আগবাঢ়ি থাকিম, সেই খোজটো দি থাকিম। আৰু কাকবাক জাতি যে আমি অন্যায় কৰি বা ভেদভাৱ কৰি আমি সেইটো ৰাস্তা বিচৰা নাই। বৰ্তমান আমি বিচাৰিছোঁ নিজৰ অধিকাৰ আৰু নিজৰ ক্ষমতাটো আমি সুৰক্ষিত হ'ব কেনেকৈ আমি সেইটো বিচাৰিছোঁ। সেইটোৱে। আৰু একটা কথা আপোনালোকৰ দুখ লাগে যে মিডিয়াসকলক সন্মান দিব লাগে না অনৈতিকভাৱে আচৰণ ব্যৱহাৰ কৰিব লাগে? সেইটো ডাঙৰ প্ৰশ্ন। আজিৰ দিনত আপোনালোকে যদি নাথাকিলে গোটেই পৃথিৱীখন বিয়পি পৰিব নেকি? এনেকুৱা যে বাতৰি যাব নেকি? এনেকুৱা নিউজ যে বিয়পি পৰিব নেকি? নহয়। আপোনালোকক কিয় ইমান কণ্ডেম কৰিছে? কিয় ইমান অৱহেলা কৰিব লাগে? আপোনালোকক যে 19 আৰ্টিকলত লিখা আছে ফ্ৰীডম অফ স্পীচ, কি আপোনালোকক মাত মাতিব নোৱাৰে? আপোনালোকৰ অধিকাৰ আছে। মিডিয়াসকল বহুত অধিকাৰ আছে যে এটা মানুহ যে প্ৰশ্ন সোধাটো আপোনালোকৰ অধিকাৰ। কি আপোনালোকৰ প্ৰশ্ন সুধিব কিবা অধিকাৰ নাই? এজন নিৰ্বাচিত হোৱা এজন কাৰ্বি আংলং সাহিত্য আয়োগৰ এজন কাৰ্যবাহী সদস্য সূৰ্যৰংহা তেখেতে আপোনালোকৰ এনেকুৱাকৈ অনৈতিক যিটো আচৰণ ব্যৱহাৰ কৰিছে আমি দুখ পাইছোঁ। যে এনেকুৱা মাতটো এনেকুৱা শব্দটো ব্যৱহাৰ কৰিব নালাগিছিলে, তেখেতে ব্যৱহাৰ কৰিলে আমি দুখ পাইছোঁ। সেইটোৱে আমি নিন্দা কৰিছোঁ। আৰু এটা কথা আমাৰ APSLC যিটো যোৱা মাৰ্চ 20 তাৰিখে
যে আমাৰ ফুলনিত মেগাৰিলি যিটো আছিলে তাতে সেইসকল দুইজনে আমাৰ কাৰ্বি আংলং সন্মানীয় জীয়াই কাথাক একজন আমাৰ FSLC প্ৰাৰ্থীক তেখেতক একদম সুৰক্ষিত কৰাৰ কাৰণে দুজন আমাৰ ভায়ে তেখেত লগত গৈছিল সেই তেতিয়া যে তেখেতে এজন মুৰ্গী বেপাৰী একদম ব্যৱসায়ী বুলি নিম্নভাৱে শব্দ ব্যৱহাৰ কৰিছে এজন MP আৰু লগতে BJP IT সেল কেইজনমান এনেকুৱা ধৰণৰ অপব্যৱহাৰ শব্দ মাত দিছে ছ'চিয়েল মিডিয়াত আমি বেয়া পাইছোঁ এইটো বহুত খুবেই বেয়া পাইছোঁ আমি তেনেকুৱা ধৰণৰ যে কোনোবা মানসিকভাৱে তেওঁ অধিকাৰ নাই নেকি কাম কৰিবৰ কাৰণে মানৱতাৰ অধিকাৰ নাই নেকি তেখেতে কাম কৰিবৰ কাৰণে অধিকাৰ নাই নেকি তেখেতে কোনোবা চব্জি বেপাৰী কোনোবা চৰাই বেপাৰী কোনোবা ঘৰ কিবা তাৰ মানৱতাৰ অধিকাৰ নাই নেকি কাম কৰিবৰ কাৰণে অধিকাৰ নাই কিয় এনেকুৱা ব্যৱহাৰ কৰে আমি বেয়া পাইছোঁ দুখ পাইছোঁ যে এনেকুৱা শব্দটো কেতিয়াও মাতিব নালাগিছিল আৰু ক'ব নালাগিছিল সেইটোৱে আমি দুখ পাইছোঁ মই আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যিহেতু ৰবেলছন ৰংহান তেখেতে মৃত্যু হোৱা জাষ্টিছ যদি নাপায় আপোনালোকে আগলৈ কি ডিচিশ্যন ল'ব বিচাৰিছে যদি ৰবেলছন যদি কিবা উচিত যদি বিচাৰ নাপায় আমি এইটো খোজ দিবৰ কাৰণে আমি ক্ষিপ্ৰতাৰে খোজ দিবৰ কাৰণে আমি সাজু হৈছোঁ আমি উচিত বিচাৰ আৰু আইন প্ৰক্ৰিয়াৰ যোগেদি যদি তেখেতক কঠোৰৰ পৰা কঠোৰতা যদি ন্যায় নাপায় আমি সাজু হৈছোঁ FSLৰ পৰা সাজু হৈছোঁ যে আমি মাত মাতিম আৰু খোজ দি থাকিম আৰু মাত মাতি থাকিম আমি কোনোবাত যে জনজাতি কোনোবাক মাৰিলে কোনোবাত এনেকুৱা